বোৱাৰী কোনফালে যোৱা সাজি কাচি মোক চাহ পানীয়ে বাতি দি থৈ নোযোৱা নেকি? ৰাম ৰাতিপুৱা চাহ পানী খাইছিলেহে আকৌ চাহ পানী খাব হ'লেই নে? মোৰ ক্লাবত মিটিং এখন আছে, মই তালৈ যাওঁ। এনে মানে সঁচাকে দেই শান্তি নাইকিয়া মুঠতে ভাল মুঠতে খাওঁকে থাকিব আৰু খাওঁ কাম বনটো নায়েই আৰু অকল আৰু মুঠতে খাওঁ আৰু দিনটো বহি শুই খাওঁ আৰু ঐ বোৱাৰী কথা নকবি তেনেকে মই 10 নম্বৰ পেঞ্চন পাওঁ কথা চাই চিতি কবি নহ'লে লাখুটিয়ে তোক মই কঁকালৰ যোৰা সলকাই দিব পাৰোঁ গম পাইছ নাই? মই ফুটবল প্লেয়াৰ আছিলো ডেকাতে গম পাইছ তোৰ শাহুৱেৰে এদিন এনেকে কথা কৈছিলে উত্তৰ দিছিলে থিয়া গো লগাই দিলো গৈ ক'ৰবাত পালেগে আকৌ তোৰো পাল আহি আছে তেনেকুৱা হয় নহয়? হ'ব দেউতা হ'ব মই চাহ পানী অকণ বনাওঁগৈ দেই আপুনি আহক বাপেকে দম নিদিলে নহ'ব আজিকালি দম নিদিলে আশ্ৰমত থাকিবগে লাগিব বাপেকে চাল্লা কোনো মঠীয়া গোমোৱা মানুহ এনেই ভয় এটা খোৱালো আৰু নগেনলৈকে ফোন এটা কওঁ গধূলা পাৰ্টি এটাকে কৰি দিওঁ নেকি ৰমা গধূলা পাৰ্টি এটাকে কৰোঁ নহ'বা বোলা বয়সৰ লগত কি কথা থাকিব পাৰে এদিন ফুৰি কওঁ আৰু ব'লা ককা কি কৰি আছেনো অকলে বৈ লগ নহ'বা ৰাস্তাতে অকণমান খোজকাঢ়োঁগৈ নে কি কয় ব'লক পদ্মাৱতীয়ে চাহপানী বনাইছিলে চাহপানী ক'ত খাই যাওঁ ব'লক খাই লওকগৈ ব'লক ককা আপুনি দেখিছেনে বাৰু ফটফটীয়াকে মই হ'লে থ'বগৈ নোৱাৰো আকৌ নাগেশ কথা চাই চিতি কবি অকণমান মই দম থকা বুঢ়া কথা ভালকে কবি কোনে ক'লে মই চকু পাৱাৰ নাই পিন্ধিব পাৰোঁ চশমা মোৰ চকুৰ পাৱাৰ আছে কমলাপতি চিগাৰেট এটা দে ককা লুটি খাবা কমলাপতি মই দম থকা বুঢ়া হ'ব পাৰোঁ বুঢ়া মোৰ দম আছে পিন্ধিব পাৰোঁ চশমা মোৰ চকুত পাৱাৰ আছে কি কথা ক'বলৈ আহিছ ফটফটীয়াকে মই দেখি আছো তই 10 মান মোক চিগাৰেট এটা উলিয়াই দে জ্বলাই দে উপায়টো নাই আৰু খাম বুলি কৈছে যেতিয়া দিওঁ আৰু পিছত কিন্তু মোৰ গাত দায় দোষ নাই আৰু এই বুঢ়াটো পৰৱৰ্তী লৰিছা যেন পাইছোঁ 70 বছৰ বয়সত এতিয়া ডেকা ওলাবলৈ আহিছে বা বুঢ়া দম চোৱা ষ্টাইল চোৱা চিগাৰেট খোৱা বাৰু দিনৰ মূৰত খাইছো হেই মজা লাগিছে ডেকা লোৱা কেইটকা হ'লেও 15 টকা হ'ল ককা 15 টকা মোৰ নামত খাতাত লিখি থবা মই পেঞ্চন পোৱা মানুহ বাকী বোকা মই বেয়া পাওঁ হ'ব ককা হ'ব মই খেতাত লিখি থ'ম বাৰু মৰা আগত পইচাকেইটা দি থৈ গ'লেই হ'ল আৰু মোৰ নাম হলধৰ বুঢ়া মই পেঞ্চন পাওঁ মই কাৰো দোকানৰ বাকী নেখাওঁ তোৰ দোকানৰ বাকী খাওঁ যদিও মই পিছত পইচা দি দিওঁ তই আকৌ মোক মৰা আগত দিবলৈ কথা ক'বলৈ আহিছ যে লাখুটি দেখিছ লাখুটিয়ে মাৰত কঁকালৰ যোৰা সলকি যাব কথা ক'বলৈ আহিছ বডি বিল্ডাৰ ব'লক ককা ব'লক দেখিছা বুঢ়া দম দেখিছা মৰিবলৈ 2টা দিন আছে বুঢ়া বোলে দম থকা বুঢ়া ৰাম ফটফটীয়াকে কি কৰি গ'ল শুনিলা বন্ধু
গোটোৱা আৰম্ভ কৰা বটলৰ পৰা গিলাচত বাকা অ' ককা নালাগে নেকি খাব ঘৰলৈ যাওঁগৈ ব'লক নহ'বা খুৰীদেৱে ৰাম পিতন দিব মোক তই লৈ গৈছিলি বুলিব ক'ত মালটো খুৱাই আনিলি বুলি ক'ব নহয় পতা নিদক মই বোৱাৰীলে ভয় কৰা মানুহ বুলি ভাবিছোঁ নেকি মোৰ দম থকা বুঢ়া পেঞ্চন পোৱা বুঢ়া মই বোৱাৰীলে ভয় নকৰোঁ কাইদেউ আপুনি লেগ পিচ খাব পাৰিব জানো বৰ দুখ ঐ দাঁতকেইটা ভগৱানে লৈ গ'ল নহয় দমটো আছে দম থকা বুঢ়া মই নিমখ অকণমানৰ লগতে খাব লাগিব আৰু অ' ককা মই যাওঁগৈ নেকি ক'ত যা তই লগতে আহিছোঁ লগতে যাম নহ'লে লাখুটি কোবনত কঁকালত যোৱা সলকি যাব মই দম থকা বুঢ়া বা কাইদেউ ডেকা যোৱাই নাই যেন পাইছোঁ দম থকা বুঢ়া মই এতিয়াও মোৰ বিয়া পতাৰ বয়স আছে মোৰ দম আছে বুজিছনে অ' ককা নাই অ' আপোনাৰ বিয়া পতা বয়স নাই আৰু পায় ঈশ্বৰৰ নাম ল'ব লাগে আৰু এতিয়া ঐ হতচিওৱা তই কি কথা ক'বলৈ আহিছ লাখুটি কোবনত কঁকালত যোৱা সলকি যাব কথা ভালকে কবি বৈ এতিয়া মোক লৈ বৈ ঘৰলে কাইদেউ যাব পাৰিবগৈনে ঘৰলে মোৰ দম থকা বুঢ়া ৰাতি 1টা বজাত হ'লেও মই ঘূৰিব গম পাইছ হদ নাই লাখুটি কোবনত কঁকালত যোৱা সলকাই দিম বা বৰ মৰম লগা মানুহ মোৰ মালতী নিচিনা লাগি গৈছেগে আৰু লা 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 বা বুঢ়া বুঢ়ী প্ৰেম জাগিছে চোৱা অ' ককা কি হ'ল ঐ জহনী মৰা কেলে চিঞৰিছ বৈ নহয় আপুনি আগতে ৰৈ দিলে যে ঘৰলৈহে যাম বুলি কৈছিলে ব'লক কি হ'ল তোমাৰ একদম ৰৈ আছা দেখোন নহয় মানে দাদা মোৰ স্কুটিখন বেয়া হ'ল সেইকাৰণে ব'লা মোৰ লগতে যাম ব'লা আমাৰ ঘৰতে থাকিবা বুঢ়া পৰগতি লৰিছে লাখুটি লৈছে আকৌ সেই মানুহজনীৰ লগত লিলিমাই কৰিবলৈ বিচাৰিছে চা বা বুঢ়া কম নহয় দেই অ' ককা ব'লক মই বেছি দেৰি নাথাকোঁ আপোনালোকৰ আজি মোৰ দিনটো গৈছে আৰু ব'লক অঁ যাব হ'লেই নেকি বৈ তেতিয়া থাকা দেই এজনীও প্ৰেমত পৰিলে নেকি বুঢ়াৰ লগত মানুহ বিচাৰি নাপালি আৰু লাখুটি লোৱা বোৱাটোকহে পাইছগৈ আৰু নে